নমস্কাৰ বন্ধুসকল, নতুন এটি কাহিনীৰ সৈতে মই ৰাতুল বৈশ্য। আজিৰ কাহিনী খুৰাক-খুৰীয়েকৰ সৈতে ডাঙৰ হোৱা দুজন যমজ ল'ৰাৰ কথাৰে। জন্ম দিয়েই মাক ঢুকোৱাৰ পিছত সিহঁতৰ 4 বছৰ বয়সত নদীত পৰি দেউতাকৰো মৃত্যু হয় আৰু তেতিয়াৰে পৰাই তেওঁলোকৰ জীৱনৰ নতুন দিশ আৰম্ভ হ'ল। খুৰাক-খুৰীয়েকৰ নিৰ্যাতন সহ্য কৰি কৰি সিহঁত ডাঙৰ হৈ আহিল। সৰুৰে পৰাই এজন ডাঙৰ হৈছিল শাৰীৰিক কষ্টৰ মাজেৰে আৰু এজনে ভুগিছিল তীব্ৰ মানসিক কষ্ট। অৰণ্যৰ পৰা খৰি কাটি অনা, পথাৰত হাল বোৱা, শস্য চপোৱা আদিৰ দৰে কষ্টকৰ কামসমূহৰ দায়িত্ব খুৰাকে এজনক দিছিল আৰু আনজনে ঘৰ চাফ চিকুণ কৰা, কাপোৰ ধোৱা আদিৰ দৰে ইটো সিটো কাম কিছু কৰিব লাগিছিল। কিন্তু খুৰাক-খুৰীয়েকৰ চকুৰ আগতে থাকিবলগীয়া হোৱাত ওৰে দুদিন ঠাট্টা, গালিগালাজ, দাবী ধমকিৰে বেচেৰাৰ দিন পাৰ হৈছিল। এনেকৈয়ে কিছু বছৰ পাৰ হৈ সিহঁত 15 বছৰীয়া হ'ল। শাৰীৰিক কষ্টৰে ডাঙৰ হোৱা ল'ৰাজন দিনে দিনে শক্তিশালী আৰু উদ্যমী হৈ উঠিল। সাধাৰণ কষ্টকো কষ্ট বুলিয়েই সি নভবা হ'ল। আনফালে মানসিক কষ্টত দিন কটোৱা ল'ৰাজন দিনে দিনে চিৰৰোগীয়া হ'বলৈ ধৰিলে। কাৰো সৈতে কথা ক'বলৈ সি মন নকৰা হ'ল তথা খঙাল আৰু খিংখিঙীয়া হৈ পৰিল। দিনে দিনে তাৰ অৱস্থা ইমান বেয়ালৈ আহিল যে এদিন অলপমান শান্তি বিচাৰি সি মৃত্যুক সাৱটি ল'লে। বন্ধুসকল, আমি কেতিয়াবা জীৱনৰ বাটত দুটা ৰাস্তা দেখোঁ আৰু জানো এটাৰে গ'লে শাৰীৰিক কষ্ট আৰু আনটোত মানসিক কষ্ট পাম, কিন্তু যিকোনো এটাৰে যাবলৈও আমি বাধ্য। কিন্তু মনত ৰাখিব, শাৰীৰিক কষ্টতকৈ মানসিক কষ্ট বহুত বেছি ভয়ানক। মানসিক কষ্টই জীৱনটোৰ প্ৰতিটো ক্ষণতে কষ্টৰ অনুভৱ কৰায়, আনহাতে শাৰীৰিক কষ্টক যদিও আমি ভয় কৰোঁ, ই কিন্তু আমাক শক্তিশালীহে কৰি তোলে। যিসকল মানসিক কষ্টৰ লগত যুঁজি আছে তেওঁলোকলৈ অনুৰোধ, নিজকে শান্ত ৰাখক। যিবোৰ কামে মনটোক অলপমানো শান্তি দিয়ে তেনে কামক প্ৰাধান্য দিয়ক, সেয়া আনৰ দৃষ্টিত যিয়েই নহওক। আকৌ যিসকলে এনেকুৱা পৰিস্থিতিত পৰিছে য'ত এফালে শাৰীৰিক কষ্ট আৰু আনফালে মানসিক কষ্ট আছে, তেনে পৰিস্থিতিত নিশ্চয়কৈ শাৰীৰিক কষ্টকে আঁকোৱালি লৈ মানসিক কষ্টক আঁতৰাই পেলাওক আৰু ভগৱানে জীৱনৰূপী যি উপহাৰ দিছে তাৰ প্ৰতিটো পল উপভোগ কৰক। ধন্যবাদ।